क'क्राझार सोहोरनि बड'फा नोगोराव बिटिसि सेक्रेटारियेटनि लांगोनायाव माहारिनि बिफा महात्मा गान्धीनि मुसुखा बेखेवदों। बिटिसि सेक्रेटारियेटनि गाहाय हाबग्रा लामायाव बापुजिजों माथाम मोख्रा गंसे जेन्थेर ब्रन्जनि स्टेचु बेखेवनानै होयो बिटिआरनि गाहाय खुंगिरि प्रमद बर'आ। बे बापुजिनि मुसुखाखौ बसन्त कुमार बरुवाया बानायनानै लाबोदोंमोन। मुसुखा दांग्रा बसन्त कुमार बरुवाया फोरमायनाय बायदिब्ला बे माथाम मोख्रानि ओंथिया जादों गाज्रियै दानाय, गाज्रियै दाखोनासं, गाज्रियै दाबुं। बिटिआरनि गाहाय सदर सहर क'क्राझार नोगोरनि बड'फा नोगोराव थानाय बिटिसि सेक्रेटारियेटनि लांगोनायाव गोदानै फसंनाय माहारिनि बिफा महात्मा गान्धीनि मुसुखा बेखेवनाय बे हाबाफारियावनो क'क्राझार सानजा जनजाति बिधान सभा बियाबनि एमएलए लरेन्स इस्लारि, बिटिआरनि सावस्रि बिफाननि मावफुं सोद्रोमा अरुप कुमार दे, सजल कुमार सिंहजों लोगोसे महात्मा गान्धीनि मुसुखा दानग्रा बसन्त कुमार बरुवा मोनहा बाहागो लाफैदोंमोन। बिटिसि सेक्रेटारियेटनि गाहाय हाबग्रा लामायाव समायना रमायना गोबां हारि माहारिनि दामग्रा देग्रा आगजुजों लोगोसे हारिमुआरि मोसानाय, हारिमु दिन्थिफुंनाय सावगारिफोर, गोबां हारि माहारिनि हारिमु दिन्थिफुंनाय मोसानाय सावगारिफोरजों लोगोसे बिटिसि सेक्रेटारियेटनि लांगोनायाव नुनाय समायना नुथाय। মহাত্মা গান্ধীক মই 3টা বান্দৰৰ সৈতে এটা জতৰ বনালোঁ, যিটো হয়তো মই ভাবোঁ যে ৰেয়াৰ ষ্টেচু অফ মহাত্মা গান্ধী। বেয়া নকবা, বেয়া নাচাবা, বেয়া নুশুনিবা, এই 3টা থিমেৰে মহাত্মা গান্ধীৰ 3টা বান্দৰ আছে, কিন্তু সেই 3টা বান্দৰ বেলেগে থাকে, কিন্তু জতৰত সেইটো সংস্থাপিত হোৱা নাই। মই জতৰত বনাই মহাত্মা গান্ধীৰ এই মূৰ্তিটো আপোনালোকৰ প্ৰমোদ বড়ো ডাঙৰীয়াক মই ক'লোঁ যে এনেকুৱা এটা মহাত্মা গান্ধী মই বনাইছোঁ, আপোনালোকৰ বিটিচিৰ ছেক্ৰেটাৰিয়েটৰ ফ্ৰণ্টত মই দিব বিচাৰিছোঁ। তেখেতে অতি ভাল পালে, ফটো চালে, ভিডিঅ' চালে, চাই ভাল পাই মোক ক'লে যে আপুনি এইটো আমাৰ ছেক্ৰেটাৰিয়েটৰ ফ্ৰণ্টত আপুনি ইনষ্টল কৰি দিয়ক। তেতিয়া সুধিছিলে কিমান পইচা লাগিব, মই কৈছোঁ যে মোক কোনো পইচা নালাগে, কিয়নো মই ক'ভিডৰ জন্ম পোৱা এটা বস্তু যিটো ৰেয়াৰলি কোনো আজিলৈকে মই ভাবোঁ, মোৰ ভাৱধাৰাহে কৈছোঁ, মই ইণ্ডিয়াৰ বিভিন্ন প্ৰান্তত মই ঘূৰি মই দেখা নাই যে মহাত্মা গান্ধীৰ লগত জতৰৰ লগত কোনো বান্দৰ সংস্থাপন কৰিছে বুলি। সেয়ে মই ভাবোঁ আপোনালোকে নিশ্চয় ভাল পাইছে। আপোনালোক অহাৰ বাবে মই ধন্যবাদ দিছোঁ। আৰু ময়ো শিল্পী হিচাপে মহাত্মা গান্ধীৰ পৰা আৰম্ভ কৰিছোঁ। বড়োলেণ্ড ছেক্ৰেটাৰিয়েটৰ চৌহদত মেইন গেটৰ সন্মুখত জাতিৰ পিতা মহাত্মা গান্ধীৰ এটি প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে। আৰু সেই প্ৰতিমূৰ্তি স্থাপন কৰাৰ পিছত আমাৰ যিটো কোকৰাঝাৰখন আমি শান্তি নগৰী হিচাপে ঘোষণা কৰিছিলোঁ, আৰু ইয়াত আৰু এখোজ আমি আগুৱাই গৈ আমাৰ এই ছেক্ৰেটাৰিয়েটত কৰ্মৰত বা ছেক্ৰেটাৰিয়েটত অহা ব্যক্তিসকল, আমাৰ ৰাজনৈতিক নেতাসকল আৰু সমগ্ৰ কোকৰাঝাৰ বা বড়োলেণ্ড অঞ্চলৰ ৰাইজ অনাগত দিনত অহিংস আৰু শান্তিৰ মাজেৰে, সততাৰ মাজেৰে আগবাঢ়ি যাব পাৰিব বুলি মই আশা কৰিছোঁ। আমি সকলোৱে জানো নৱভাৰতত আজিৰ ভাৰতখন আমি পাবলৈ সক্ষম হৈছোঁ বিভিন্ন শ্বহীদৰ লগতে জাতিৰ পিতা মহাত্মা গান্ধীৰ কাৰণে।
গোটেই বিশ্বখনে আজি জাতিৰ পিতা মহাত্মা গান্ধীৰ 2 অক্টোবৰটো বিশ্ব অহিংস দিৱস হিচাপে উদযাপন কৰে আৰু আমিও ইয়াত উদযাপন কৰোঁ কাৰণ পৃথিৱীত মানৱ জাতিক সদায় শান্তি লাগে আৰু শান্তি যদি সদায় প্ৰচলন হ'ব লাগে থাকিব লাগে তেতিয়া সকলো হিংসা বৰ্জন কৰিব লাগিব।